নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজ, এটা নতুন ব্লগ লৈ আকৌ আহিছো। আপোনালোক নিশ্চয় ভালে আছে। পাপাৰ কামৰ ব্যস্ততাৰ বাবে বহুত দিন ব্লগ দিবই পৰা নাছিলো, বেয়া নাপাব দেই। মই আজি পাপাৰ লগত মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সংস্কৃতি মহোৎসৱ চাবলৈ আহিছো। ইমান ডাঙৰ ষ্টেজ আৰু তাতে উঠি পেলাই বাপ্পাক পালোহিয়ে নহয়, মোৰ মনটো ভাল লাগি গৈছে। বাপ্পাক মৰম অকণ কৰিলো দেই। সাউণ্ড চেক কৰোঁতে পাপাৰ হাতৰ গাত ৰ'দ নপৰিবলৈ ডাঙৰ ডাঙৰ ছাতি তৰি থৈছে। কি ডাঙৰ ফিল্ড, কি ডাঙৰ ষ্টেজ। মই ইমূৰৰ পৰা সিমূৰলৈ গৈ আছো, ষ্টেজ শেষেই নহয়। আৰু এইফালে পাণ্ডুৰাংগা প্ৰভু। এয়া মুম্বাইয়া ষ্টাইলত প্ৰভুৰ কীৰ্তনৰ প্ৰতীক পথ সজাই থোৱা আছে। मारे हुकुम तम तम हुकुम मारे आइक तम तम हुकुम। মই পাপাহঁতে ৰেষ্ট ল'বলৈ তৰি থোৱা এচি তম্বুটোৰ ভিতৰতে অকণমান নাচি লৈছোঁ। এই বছৰৰ ৰাষ্ট্ৰীয় সংস্কৃতি মহোৎসৱলৈ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ পৰা সাংস্কৃতিক দল আহিছে। ৰাজস্থানৰ এই আইতাজনীয়ে মোক ইমান মৰম কৰিলে। দেখোন আমাৰ বিহু নাচনি আহি আছে, আমাৰ অসমীয়া বিহু নাচনি। এই বাহঁতে বিহু দলৰে সাংস্কৃতিক মহোৎসৱত আমাৰ অসমক প্ৰতিনিধিত্ব কৰিছে। এয়া বিভিন্ন ৰাজ্যৰ শিল্পীসকল। কি কালাৰফুল, কি ধুনীয়া। এয়া আমাৰ বিহু দলটোৰ লগত পাপা। সকলোৱে পাপাৰ লগত ফটো উঠিছে। পাপাই আজি অনু কাপুৰজীৰ ফোক বেণ্ডটোৰ লগত বেছ গিটাৰ বজাব। এয়া বিভিন্ন ৰাজ্যৰ পৰা অহা দাদা বাবিলাকে পাপাৰ লগত ফটো উঠিছেহি। মই ড্ৰেছ পাতিবিলাক চাই আছো, বৰ ধুনীয়া দেই। সুৰটোলেহে ভয় লাগিছিল, পিছে মাতাৰ কাৰণে যেনে তেনে আৰু ফটো উঠিলো। আৰু ইয়াত কোনোবা অতিথি আহিছে, ইমান ধুনীয়াকে আদৰিছে।
মই পুৰা নাচিছো। এইয়া অনুষ্ঠান আৰম্ভ। সকলোৱে ষ্টেজত উঠিবলৈ সাজু হৈছে। প্ৰতিখন ৰাজ্যকে নিজৰ নিজৰ ড্ৰেছত ইমান ধুনীয়া লাগিছে। এয়া মোৰ কেমেৰা পাৰ্চন মামা। লাভ ইউ মামা। মই সকলোকে ষ্টেজৰ কাষত লৈ অল দ্য বেষ্ট দি আছো। অনুষ্ঠান আৰম্ভ হ'ল। আপোনালোকে চাই থাকিব দেই। পুৰা আৰতি কৰিছো মই। দুৰ্গা মা কি জয়। উফ, ইমান ধুনীয়া লাগিছে অনুষ্ঠানটো, কি ক'ম আৰু। সিংহ ভাইয়াই মোক অকণমান ভয় খুৱাই থৈ গৈছে। এইয়া মৰম লগা আইতাজনী নাচিবলৈ ৰেডি হৈছে।
পাপাৰ মন মুহি থৈ আমাৰ বিহু দলটো নামি আহিছে। মই দাদাহঁতক তলৰ পৰাই পুৰা জোচ দি আছো। Maria! Maria! এয়া অনুষ্ঠান শেষ হৈছেহি আৰু। মই এয়া আমাৰ বিহু দলটোৰ লগত। Maria! Mungkin Virat. সকলোৰে লগত মই বিৰাটেই ফূৰ্তি কৰিলোঁ আৰু দাদা বাইদেউবিলাক বহুত ভাল দেই। সদায় জানমনি হৈ মোক চবে ইমান মৰম কৰিছে আৰু বিহু শিকাই দিম বুলিও কৈছে। আৰু ফাইনেলি এয়া আমাক পাপাই অনু কাপুৰজীক লগ পোৱাই দিছে। থেংক ইউ পাপা। এয়া আমি অনু কাপুৰজীক লগ পাই উভতি আহিছোঁ। ইমান ভাল লাগিল নহয়।
উঠিবলৈ গৈছে আৰু এই ক্লাছিকেল অনুষ্ঠানটোৰ পাছতে পাপাহঁতৰ শ্ব' শুৰু হ'ব अलंकापुरी पुण्य भूमि पवित्र नांदतो ज्ञान राजा सुपात्र दया कृष्ण हरे जय जय राम कृष्ण हरे এয়া অনুজি আৰু या পাপাহঁতৰ जिन्होंने শ্ব' फिल्म শুरू संगीत की হৈ रचना की है, গ'ল अगर अपने लोक संगीत से कुछ चीज उठाई है, कुछ चीज शामिल की है, तो उसमें बहुत ही अच्छी बात है। उसको चोरी नहीं कही जाएगी, क्योंकि अगर यहाँ बैठा हुआ कोई व्यक्ति अपने बाबा की शर्ट पहनता है या हमारी कोई बहन अपनी आई की साड़ी पहनती है, तो उसको चोरी नहीं कहा जाएगा। बड़ी खुशी की बात है कि हमारा लोक संगीत इतना रिच है। हम जब कहते हैं कि विविधता में एकता है, तो हमारा संगीत जितना भी हमको मालूम है, हम आपके सामने पेश करने की कोशिश करेंगे। आपका आशीर्वाद और प्रेम बना रहे। এয়া মাৰাঠী লোকসংগীত অভংগ বুলি কয় মই পাছত আপোনালোকক এই বিষয়ে ধুনীয়াকৈ শিকি পালে জনাম এয়া শ্ব'ৰ শেষত মানুহে পাপাক কংগ্ৰেচুলেট কৰিছে আৰু ফটো উঠিছে এয়া বাপ্পাক সেৱা কৰি আমি বিদায় ললো আহি এয়া আমি CST পালোহি চাওকচোন CST ইমান কালাৰফুল লাগিছে এইখিনিতে ৰৈ পাপা মামা আৰু মই দাবেলি খাই ললো এতিয়া আমি ট্ৰেইনত উঠি ঘৰলৈ যাম CST ৰাস্তা পাৰ হ'বলে এটো আণ্ডাৰগ্ৰাউণ্ড পেছেজ আমি এইয়া তলেদি আহি CST ষ্টেচন পালোহি পাপা হৈ এইয়া টিকেট কাউণ্টাৰলৈ টিকেট কাটিবলৈ গৈছে मारे हुकुम तम तम हुकुम माते आई का तम तम हुकुम मारे हुकुम तम तम हुकुम ইয়া আমার ট্রেন আহিব এতিয়া CST ষ্টেচনটো ইমান ডাঙৰ পাপাৰ কিতাপতো CST ষ্টেচনৰ কথা লিখা আছে মই ফূৰ্তিতে আকৌ এপাক নাচিম मारे हुकुम तम तम हुकुम माते आई का तम तम हुकुम मारे हुकुम तम तम हुकुम माते आई का तम तम हुकुम এয়া আমি ৱাচিৰ লোকেট ট্ৰেইনত বহি গলো খুৰাজন মোৰ লগত চিনাকি হৈ সেলফি উঠিছে
বহুত ভাল পাপা আৰু মামাৰ লগতো ঢেৰ কথা পাতিছে তেওঁ মোক গান এটা গাবলৈ ক'লে মই গাই দিওঁ দেই ৰাইজ ৰাইজে আৰু এটা গাবলৈ ৰিকুৱেষ্ট কৰিলে আৰু অৱশেষত হাঁহি ফূৰ্তিৰেই মোৰ ভ্লগটো শেষ কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভ্লগটো ভাল পাইছে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব সকলো ভালে থাকক দেই হৰ হৰ মহাদেৱ